চাওক গাইজ কি ডাঙৰ মাছ গুৱাহাটী নহয় এখন উদালগুৰি চ' হেল্ল' গাইজ গুড মৰ্ণিং বৰ্তমান কেইটা বাজিছে না চলি চাই লওঁ টাইমটো বৰ্তমান হৈছে 7:46 আৰু অৱস্থা বহুত বেয়া আজি একদম বহুত বেয়াই অৱস্থা হৈ আছে আমাৰ তো আপোনালোকৰ আজিৰ অৱস্থা কি বেয়া হৈ আছে গোটেইখিনি দেখাম আমাৰ অৱস্থা একদম ঘৰৰ পৰা ফাৰ্ষ্ট চিৰি ছেকেণ্ড চিৰি 3 নম্বৰ চিৰি পাৰ হৈ এতিয়া ওপৰত উঠি পানী সোমাব খুজি আছে গোটেইখিনি দেখাম আপোনালোকক আজি কেনেকৈ পানী কাটিম আমি ৰাস্তা ভৰ্তি হৈছে চব চবফালে পানীয়ে পানী এয়া পানী মানুহৰ আমাৰ ভাড়া ঘৰত পানী সোমাই গৈছে তো আজি গোটেইখিনি দেখাম গোটেইখিনি দেখাই আছোঁ চাই থাকিব লাষ্টলৈকে চ' গাইজ মই মুখ চুখ ধোৱা নাই ৰেডি হৈ ল'লোঁ বেগ চেগ বান্ধি ল'লোঁ কঁকালত মোবাইল লৈছোঁ কাৰণ আৰু আমাৰ গেছ চেছ মানে এইটো ৰুমতে থকা ৰুমতে লৈ আহিছে ইয়াতে বনাব লাগিব কাৰণ অৱস্থা বেয়া এইফালে পাকঘৰৰ ফালে তো পাকঘৰৰ ফালে বেয়া কাৰণে ইয়াতে বনাম আজি আৰু এতিয়া আমাৰ বাহিৰৰ পৰিস্থিতি কেনেকুৱা হৈ আছে গোটেইখিনি দেখাই আছে দেখোন বৰষুণটো কমাই নাই আহি আছে বৰষুণ বহুত অৱস্থা বেয়া গাইজ অৱস্থা বেয়া বাচন চাচন আমি ইয়াতে ধুব লগা হৈছে এয়া ঘৰৰ ভিতৰতে বাচন ধুব লগা হৈছে বলক পানী চাব যাব লাগে বলক এয়া দেখা নাই পানী কিমান হৈছে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৃষ্ণক চিন্ধি বলক আমি পানী চাবলৈ যাওঁ এই অৱস্থা দেখা পাইছে গাইজ এয়া আমি বানপানীৰ মাজত গুৱাহাটী নহয় এইখন উদালগুৰি এইখন উদালগুৰি ত' হা একলেন নহয় বৰ্তমান এইখন উদালগুৰি কেনেকুৱা হা চেণ্ডেল গুচি গেল বল এতিয়া আমি ৰাস্তাখন বজাব লাগে টিপটপ তো গাইজ দেখা পাইছে আমাৰ এয়া পূৰা ফুল বানপানী একদম এই লাষ্টৰ মাথৰ পৰা একদম এই ফাৰ্ষ্টৰ মাথলৈকে পূৰা বানপানী আৰু কালাহতে আগফালে আছে মাটি খান্দি আছে আৰু মই গৈ আছোঁ এতিয়া মাটি খান্দিবৰ কাৰণে ব্লক চকৰ কালভাৰ ইফালৰ পৰা নলবাৰী চাইডৰ পৰা পানীটো আহি আৰু আমাৰ চাইডৰ পৰা আহিছে এতিয়া আমাৰ চাইডৰ ৰাস্তা আৰু আমি গৈ আছোঁ এতিয়া ফ্ৰেছ হ'বৰ কাৰণে জিমত ভাগা লাগছে ঘৰত থাকিব পৰা নাই জিমতে আগব লাগব তো গৈ আছোঁ আৰু আমাৰ ইয়াত চেণ্ডেল গিফ্ট দিয়া চেণ্ডেল ছিঙি গ'ল আৰু এক বছৰ পিন্ধা নাই আৰু এইটো চেণ্ডেলটো আৰু ইয়াৰ চেণ্ডেলটো ছিঙিল যাই আছোঁ জিমত তো গাইছে এইফালে পূৰা মাছ মাৰি আছে আমাৰ ইয়াত চাওক পূৰা জাল তাল লৈ কিনে আবজা কি মাছ পাইছে নে নাই তই চাওঁ ইমান ক'ত মাছ হৈছে চাওঁ 5 কেজি এটা পাইছে কি ক এই 1.5 কেজি মাছ বুজান নেকি আপা হৈ কি মাছ ধৰিছে চাওক কিমান ডাঙৰ মাছ আৰু এটা সেম সাইজৰ এই চাওক গাইস কিমান মাছ এনেকুৱা সাইজৰ ও বাবু দিল আনো এটা চাওক গাইস কি ডাঙৰ মাছ আৰু জানা ইয়া হাতে চাও মাছ দেখাছোন এই মোৰে মাছ জি ধৰছে জি এই মোৰে মাছ নেকি তই দিয়া মাছ নেকি মই থৈ দিছিলো ওচৰে আহাবাৰ মাৰিম বেছি ডাঙৰ হ'ব তো গাইস অৱস্থা চাওক অৱস্থা এয়া সব পুৰা একদম ফৰ ইণ্ডিকেটাৰ জ্বলে গাড়ী চলাই আছে গাড়ী চাওক একদম মানুহবিলাকে কি কম বৰষুণ আহিলে এইফালে বানপানী চাওক এয়া দিগন্তটা আহিছে কেনে একদম বেয়াটো বেয়া মানে ঘৰত পানী হৈছে কিন্তু বেয়া হ'লেও বহুত দিনৰ মনত এনেকুৱা এটা ফিল পাইছোঁ বেয়া হৈছে উপায় নাই আমাৰ ঘৰতো পানী সোমাইছে উপায় নাই আৰু ইয়াৰ ড্ৰেইন অৱস্থা কিন্তু মানুহবিলাকে ফূৰ্তিও কৰি আছে মাছো ধৰি আছে আৰু মই বৰ্তমান কেৰি বেগ মাথাত লগাই লৈছোঁ বৰষুণত জিকি কেনে আছোঁ ফোনটো ৱাটাৰপ্ৰুফ একো নাই পানী জিকাই দিলে একো প্ৰব্লেম নাই এইটো কাৰণে মানে অলপ জিকাই দিব পাৰোঁ সেইটো কাৰণে মই ব্লগ এটা কৰি আছোঁ আপোনালোকক দেখাবৰ কাৰণে দিগন্তটা ৰেংকত পিন্ধি কেনে পুৰা ঘূৰি আছে আৰু এই ইয়াৰ ফোনটো যেনিবা গমে পাইছে কি ফোন পানী জিকিলেও একো নহয় আৰু লাইনমেন পুৰা ঘূৰি আছে অৱস্থা বেয়া আমাৰ ঘৰৰ ওচৰতে দেখাই আছোঁ ড্ৰেইন কেনেকৈ খান্দি আছে গোটেইখিনি মানুহ
এই গাইজ চাই লওক ৰাস্তাই ৰাস্তাই মাছ ধৰি আছে পুৰা এইফালে চ' গাইজ এতিয়া আমি বৰ্তমান ৰিপৰ্টাৰক মাতি লৈ আহিছোঁ এয়া জয়ন্তদা এইফালে পানী ফচি ফচি অৱস্থা চাওক আজি হাফ পেণ্ট পিন্ধি আছে কিন্তু ভালকৈ আছে আজি অলপমান ষ্টেণ্ডাৰ্ডত সিদিনাখন টপলা দাঙি আছিল তো আজি আমি এতিয়া ৰিপৰ্টাৰ লৈ আহিছোঁ এয়া আমাৰ এইখিনি গোটেই ফেমিলি মানুহ যাই আছে পিছফালে ৰিপৰ্টাৰো পিছে পিছে গৈ আছে আৰু মই এইফালে ব্লগাৰে গৈ আছোঁ ব্লগ বনাই বনাই কেনেকা নকবা আৰু এইফালে এলেকাতে আহিছিলো আমাৰ এলেকাত আহি পিনে এইবিলাক পানী বেছিয়ে হ'ল একাটো বেছি হৈছে এইফালে চাওক এইফালে কওক কিবা ক'ব নেকি অলপ আৰু কি ক'ম আৰু এইবিলাক আৰু মানে চৰকাৰক টেক্স ভৰি আছে এনে চৰকাৰে ব্যৱস্থা কৰা নাই কিন্তু আমি গৰিহণা দিছোঁ চৰকাৰক এইখন উদালগুৰি গাৰ্লছ স্কুলৰ পুৰা অৱস্থা বেয়া ভৰ্তি ড্ৰেইন পানী ওপৰত আহি গৈছে